ও ভাই খোৱাটো কেনেকৈ হ'ল? মজা হৈ গ'ল মজাই। মজা কেইটাল খালি? দুটা খালো। কম হৈ গ'ল না, আৰু এটা খাব লাগিছিলহে। নখাম। তো ৱেলকাম টু মাই ইউটিউব চেনেল। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ল'ৰাটোক পঠাই আছোঁ মাংস আনিবৰ কাৰণে। মাংস আনিব গৈ আছে। বেছি নানিবি, অলপ আনিবি হে, কমকৈ আনিবি। গাইজটো মাংস লৈ আহিলে। ভাই কি মাংস আনিলি, ব্ৰইলাৰ না লোকেল? লোকেল আনিছোঁ, ব্ৰইলাৰ নাখাওঁ। লোকেল আনিলি হে? হয়। ইয়াত আছে মুৰ্গীৰ মাংস, নিমখ, ইয়াৰ ভোট জলকীয়া লৈ ল'লোঁ এটা, আৰু এইপিনে হালধিৰ মছলাবিলাক আছে। গাইজটো এতিয়া আৰম্ভ কৰিম, ৰন্ধা কাম আৰম্ভ কৰি দিওঁ। গাইজটো ইয়াত ৰান্ধিবলৈ আৰম্ভ কৰি দিলোঁ, এয়া হৈ আছে। ৰেডি হৈ গ'লি নেকি? কমকৈ খাবি দেই, বেছি নাখাবি। এয়া চাওক হৈয়ে গ'ল, আমাৰ খোৱা আৰম্ভ হ'ব এতিয়া। এয়া সম্পূৰ্ণ হৈ গ'ল। আমি খোৱা আৰম্ভ কৰি দিম। ভাই তই খাবি নেকি? হা কমকৈ খাবি দেই, বেছি নাখাবি। ল খা। এয়া খাবলৈ ৰেডি হৈ গ'লো, আমি খাম এতিয়া। ও ভাই খোৱাটো কেনেকৈ হ'ল? মজা হৈ গ'ল মজাই। মজা কেইটাল খালি? দুটা খালো। কম হৈ গ'ল না, আৰু এটা খাব লাগিছিলহে। নখাম। বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগিল? যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক।